নমস্কাৰ উজনিৰ কিচেন চেনেলটোলৈ মই ডিম্পিয়ে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি, য'ত মই লতাবেল আৰু মাছৰ এটা ৰেচিপি দেখুৱাম। তাত যিহেতু আপোনাৰ গৰম বতৰ, তাতে এইটো আপোনাৰ লতাবেলৰো ছিজন হয়। লতাবেলবোৰ বৰ ধুনীয়াকৈ পকি আছে। তো মই আপোনালোকক লতাবেল আৰু মাছ কেনেকৈ বনাম তাকে দেখুৱাবলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। লগতে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱ সকলোলৈ শ্বেয়াৰ কৰিব, আৰু যদি ভাল পায় তেতিয়াহ'লে কমেণ্টত আমাক জনাবলৈ নাপাহৰিব। আপোনাৰ 1.5 চামুচৰ ওচৰা ওচৰি মই তেল ব্যৱহাৰ কৰিছোঁ। তেল গৰম হ'বলৈ ধৰিছে, আপোনালোকে দেখিছে। তো এতিয়া মই ইয়াত আপোনাৰ আদা নহৰুৰ পেষ্ট অলপ যোগ কৰিম। লগতে মই ইয়াত ভোট জলকীয়া এটা দি দিছোঁ। আপোনালোকে ভোট জলকীয়াৰ বাহিৰে অন্য আপোনাৰ যি পচন্দৰ জলকীয়া নাইবা যি জলকীয়া লগত থাকে সেইটো ব্যৱহাৰ কৰিব। এইখিনি অলপমান ৰঙচুৱা হোৱাকৈ ভাজিম। যিহেতু মোৰ জুইকুৰা আপোনালোকে দেখিছে ইমান ডাঙৰকৈ জ্বলিছে, এনে পটককৈ ৰঙা হৈ গৈছে। তো ইয়াত মই এতিয়া যোগ কৰিম এয়া লতাবেলৰ গুটি। এইখিনি এনেদৰে অলপ সময় ভজাৰ পাছত ইয়াত মই নিমখ দি দিছোঁ আন্দাজ মতে। আপোনালোকৰ সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিব। হালধি ব্যৱহাৰ কৰিছোঁ অলপমান। এইখিনি দিয়াৰ পাছত অলপ সময় লৰাই দিম, আৰু এতিয়া মই ইয়াত যোগ কৰি দিম পানী। এতিয়া মই এইখিনি অলপ সময় উতলি আহিবলৈ দিম। আপোনালোকে হয়তো দেখিছে এইখিনি উতল আহিছে। তো মই এনেকুৱা সময়তে ইয়াত মাছ কিপিচ যোগ কৰিম। এয়া মাছখিনি মই ভাজি লোৱা নাই, কেঁচাকৈয়ে দি দিম। আপোনালোকে যদি ইচ্ছা কৰে ভাজি ল'ব পাৰে, কিন্তু কেঁচা কেঁচাই দিলে মানে খাবলৈ অলপ বেছি সোৱাদ হয়। এয়া মাছ দি দিলোঁ। এইখিনি মই এতিয়া চাওক, মাছখিনি পানীত দি দিয়াৰ লগে লগে ৰঙে সলনি হৈ গ'ল। অলপ সময় উতল আহিবলৈ দিম, আৰু এতিয়া মই ঢাকন দি থৈ দিম। মোৰ চব্জিখিনি দেখিছে নহয়, উতলি আছে। সিমানখিনি বৰ্তমান উতল আহি আহি আপোনাৰ পানীখিনি ভালেমান শুকালে। লগতে মই দেখাই দিওঁ আপোনালোকক মাছ। চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ, নহয় জানো? টেষ্টি। মই আৰু অলপ সময় পানীখিনি শুকুৱাবলৈ থ'ম, তাৰপাছত এইখিনি খাবৰ বাবে ৰেডি হৈ যাব। অলৰেডি এতিয়াও হৈছে বাৰু খাবলৈ, মাছখিনি সিজি গৈছে। তথাপিও মই পানীখিনি আৰু অলপ শুকুৱাই দিম। এয়া চাওক, আপোনালোকে পানী কিমান কমি গ'ল, আৰু মোৰ মাছৰ চেহেৰাটো দেখিছে নহয়, কেনেকুৱা লাগিছে বাৰু? খাওঁ খাওঁ লাগিছে নাই? এয়া মোৰ মাছ অলৰেডি ৰেডি। তো মই এতিয়া এইখিনি নমাই দিম অলপ পাছত। ইয়াত অলপমান নমোৱাৰ আগত মই মান ধনিয়া যোগ কৰিম সুগন্ধৰ বাবে।